বিহুত যে চুৰবিলাক থাকে যে সিহঁতে বেলেগৰ ঘৰৰ হাঁহ মুৰ্গী ছাগলী চুৰ কথা পাইলো মাঘৰ বিহুত হাঁহ কুকুৰা চুৰ কৰাটোক ন চুৰ বুলি নকয় অসমীয়াত তাক পৰম্পৰা বুলি কয় যিটো তুমি নাজানা সিহঁতৰ এটা টাৰ্গেট থাকে প্ৰত্যেকবাৰ মানে বিহু আহিলে তাৰ ঘৰৰ ছাগলী চুৰ কৰিম তাৰ ঘৰৰ মুৰ্গী চুৰ আৰু তুমি কি কৈছা হাঁহ কুকুৰা চুৰ কৰাটো টাৰ্গেট বনাই লয় মই কৈছো শুনা সেই পৰম্পৰাগত চুৰ বিলাকৰ মাজত এনেকুৱা ব্যক্তি আছে নেকি তোমাৰ খানদানত যিমান মানুহ আছে সিমানখিনি দোকানত গৈ গুগল পে মাৰি কিনিব সিহঁতে বেলেগৰ ঘৰৰ বেৰা লৈ কিনে খৰি নাই সিহঁতৰ বেলেগৰ ঘৰৰ বেৰা ভাঙি কিনে সিহঁতে মানে জুই জ্বলাব খৰি বুলি কওঁতে মনত পৰিল ইমান ডাঙৰ হাবি এখন পৰি আছে কিন্তু তোমাৰ ন নাইপিয়া নেটপিয়া থাকিলেও চকুৰে মুনিব নোৱাৰিবা আজিৰ পৰা আহিবি নহয় বিহুত তেতিয়া চাবি ভুলুকা বা লৈ কিনে ৰখি থাকিম একদম সোমাই দিম পিছফালে কৰিব পৰা নে তোমাৰ সোমালে বুলি বেলেগৰো সোমাব নেকি